চিনি পাইছে তুমি ৰবিমা নহয় নে হয়তো ৰবিমা মোক চিনি পাইছা কিয় নাপাম বাৰু হোষ্টেলত থাকোঁতে দেউতাতকৈ বেছি আপোনাৰহে মুখখন চিনাকি আছিল তাৰ মানে তুমি ৰজনীগন্ধা বুকুখন এতিয়াহে পাতল লাগিছে জানা क्या अपन अपन सुनते वाली से टेक एक्शन Hello viewers, welcome to my channel Madhusmita Rakhol and vlogs. আজি মই এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত আহিছোঁ আৰু আজি আহিছোঁ মানে আজি এটা আপোনালোকেও চাই খুব ভাল পাব মানে কথাটো হৈছে কি ৰজনীগন্ধা আপোনালোকেতো ৰজনীগন্ধাখন চাই আছে নিশ্চয় আৰু এতিয়া মই আপোনালোকৰ আগত মানে দেখুৱাবলৈ লৈ আহিছোঁ আমাৰ মৰম লগা একদম ধুনীয়া কিউট ৰজনীগন্ধা আৰু এয়া হৈছে ৰজনীগন্ধা আজি মোৰ ইয়াতে শ্বুটিং ভাল কৰিছে মোৰ মাৰ ঘৰত মানে আজি মই শ্বুটিং কৰিম আৰু কি কৰিম সেইটো কিন্তু বিৰাট ইণ্টাৰেষ্টিং হ'ব আপোনালোকে চাই থাকিব ৰজনীগন্ধা আৰু বেছি ইণ্টাৰেষ্টিং হৈ গৈ আছে দিনে দিনে ওচৰৰ পৰা দেখাই দিওঁ মুখখন ইমান ধুনীয়া ইমানে বেছি ওচৰৰ পৰা মুখে আকৃতি বেয়া নাই নাই আপোনালোকে চাই থাকক ৰজনীগন্ধা মৰম দি থাকক আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰ পঢ়ি খুব ভাল লাগিছে এনেকৈ আগলৈ মৰম দিব আৰু বেলেগ ধৰণে দেখিব ৰজনীগন্ধা আপোনালোকে ভাবিবই নোৱাৰে তেনেকৈ দেখিব অহা মানে বেলেগ বেলেগ আহিব লগা এপিছডবিলাকত থেংক ইউ গতিকে কেনেকুৱা লাগিছে ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে কি কৰিব লাগিব লাইক আৰু শ্বেয়াৰ কৰিব লাগিব আৰু মোৰ ভিডিঅ'টো সাবস্ক্রাইব কৰিব লাগিব সৰি মোৰ ভিডিও নহয় মোৰ চেনেলটো সাবস্ক্রাইব কৰি দিব লাগিব আৰু এবাৰ কৈও দিয়া মোৰ মানে অডিয়েন্স বিলাকক মধুস্মিতা বাৰ চেনেলটো প্লিজ শেয়াৰ সাবস্ক্রাইব লাইক কমেন্ট কৰি দিও ইমান মৰম লগাকে কৈ আছে মই তাকে ভাবি আছো গতিকে আপোনালোকে কৰি দিব নাপাহৰিব আৰু মোৰো এটা চেনেল আছে সুনিতা কৌশিক অফিচিয়েল আপোনালোকে পাৰিলে চাব মই দিবলৈ চেষ্টাহে কৰি আছো ৰজনীগন্ধাৰ ব্লগ এটা দিব পৰা নাই দিম নিশ্চয় আপোনালোকে কৰিব কাৰণ আৰু কিন্তু মই শ্বুটিং কৰি আছো আজিটোৱে দিম আজিটো শ্বুটিং কৰিম অলপ গতিকে গম পাইছেতো মই বেসিক্যালি মই বেয়া নহয় মই ভাল মানুহ ওকে বাই বাই